নৈপৰীয়া একাংশ জনতা শোচনীয়ভাৱে জীৱন যাপন কৰি আহিছে। আজিৰ তাৰিখলৈকে প্ৰতিখন চৰকাৰ আৰু ৰাইজে গৰাখহনীয়া ৰোধ কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে যদিও সফল হোৱা নাই। প্ৰকৃতিৰ বিৰুদ্ধে যুঁজি আছে যদিও নৈপৰীয়াৰ নাই বাস্তৱ বিজ্ঞানসন্মত সমাধান। প্ৰতিশ্ৰুতিৰে ব্ৰহ্মপুত্ৰ খন্দা বা বানমুক্ত অসমৰ চেষ্টা কৰি আহিছে যদিও আজিও নাই। আন কাৰোবাৰ ঘৰ সাজিবলৈ বা খেতি কৰিবলৈ নাই মাটি। নৈপৰীয়াৰ অপৰাধীৰ দৰে ভুক্তভোগী শোচনীয় অৱস্থা কিয়? নৈ পাৰত জন্ম হোৱাটোই অপৰাধ হ'ল নেকি? মথাউৰিত দেখিব একাংশ ভূমিহীনৰ শোচনীয় অৱস্থাৰ শাৰী শাৰী ঘৰ। কেতিয়াবা দেখিব কম ঠাইত বহু পৰিয়ালৰ বসতি। ৰাজ্যৰ বহু লোক শংকিত এতিয়াও বান গৰাখহনীয়াৰ পৰা। কেতিয়া ইয়াৰ স্থায়ী সমাধান হ'ব তাক লৈ উৎকণ্ঠা হাজাৰ হাজাৰ জনতাৰ। ৰাজ্যৰ জলসম্পদ ৰাজহ বিভাগৰ তথ্যমতে ভয়াৱহ খহনীয়াৰ কবলত 217 এলেকা। ৰাজ্যৰ জলসম্পদ গৰাখহনীয়াৰ বাবে যিমান খৰচ কৰা দেখা যায় তাৰ সমান্তৰালভাৱে ভূমিহীনৰ বাবে বিপৰীত স্থিতি দেখা পোৱা যায়। ভূমিহীনসকলৰ বাবে নাই চৰকাৰী বিভাগৰ গুৰুত্ব, নিদিয়া অগ্ৰাধিকাৰ। যোৱা 5 বছৰত নৈৰ বুকুত হেৰাই গ'ল ৰাজ্যৰ 16 জিলাৰ 9156 পৰিয়ালৰ ঘৰ মাটি। গৰাখহনীয়াত হেজাৰ হেজাৰ বিঘা কৃষিভূমি জাহ যোৱাৰ লগতে ৰাজহ, গাঁও, ৰাজহুৱা অনুষ্ঠানৰ উপৰিও হেজাৰ হেজাৰ পৰিয়ালে ঘৰ মাটি হেৰুৱাই গৃহহীন হ'বলগীয়া হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ 58.91% পৰিয়াল ভূমিহীন। উত্তৰ পূবৰ কেইবাঠাইতো এতিয়াও সাম্প্ৰদায়িক ভিত্তিক ভূমিৰ মালিকাধীন চলি থকাৰ স্বত্বেও অঞ্চলটোত বৃহৎ সংখ্যক পৰিয়ালৰে নিজাকৈ ভূমি নথকাটো উদ্বেগজনক। স্থায়ী সংস্থাপন নথকাসকলৰ বেছিভাগেই দিন হাজিৰা কৰি দৈনন্দিন জীৱন যাপন কৰি থাকিবলগীয়া অৱস্থা হৈছে। খহনীয়াক্ৰান্ত এলেকাই কঢ়িয়াই আনিছে বহু প্ৰত্যাহ্বান। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে আৰু অধিক ৰাজহ, গাঁও গৃহহীন হোৱাৰ দিশে বহু হেজাৰ পৰিয়াল। অতি উদ্বেগজনক কথা যে মাত্ৰ 5 বছৰৰ ভিতৰত ৰাজ্যখনত 3.64% কৃষিভূমি হ্ৰাস পাইছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ 16খন জিলাৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত 5 বছৰত ৰাজ্যখনৰ 9156টা পৰিয়াল গৃহহীন হ'বলগীয়া হৈছে। উল্লেখ্য যে অসমৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। লক্ষণীয় কথা যে ৰাজ্যৰ এইসমূহ খহনীয়াৰ গ্ৰাসত পৰা অঞ্চলৰ পৰাই বিগত 5 বছৰত 9156টা পৰিয়াল গৃহহীন হয়। অৰ্থাৎ এই বৃহৎ সংখ্যক পৰিয়ালৰ কৃষিভূমিৰ লগতে ভেটি মাটিও নৈৰ বুকুত জাহ যায়। ৰাজহ বিভাগৰ তথ্য অনুসৰি বৰপেটা জিলাৰ 17টা অঞ্চলৰ 2950টা আৰু চেঙাৰ 225টা পৰিয়াল গৃহহীন হয়। তেনেদৰে নগাঁও জিলাৰ কামৰূপত 4টা, কলিয়াবৰত 953টা, চামগুৰিত 264টা আৰু ৰহাৰ 20টাকৈ পৰিয়াল গৃহহীন হ'বলগীয়া হয়। মৰিগাঁও জিলাৰ মায়ঙৰ 2টা, ভোৰাগাঁৱৰ 1336টা আৰু লাহৰীঘাটৰ 1234টা পৰিয়াল গৃহহীন হ'বলগীয়া হয়। পশ্চিম নলবাৰীৰ 6টা, কৰিমগঞ্জৰ 8টা, দৰঙৰ 28টা, তেনেদৰে কাছাৰ জিলাত 9টা, তিনিচুকীয়া জিলাৰ ৰাজহচক্ৰৰ 113টা, ডুমডুমাত 1472, শদিয়াত 9টাকৈ পৰিয়াল গৃহহীন হ'বলগীয়া হয়। লখিমপুৰ জিলাৰ 4টা, বিহপুৰীয়াৰ 3টা, উত্তৰ লখিমপুৰৰ 101টা, খোজাইৰ 25টা, হাইলাকান্দিৰ 3টা, শোণিতপুৰ জিলাৰ 15টা, চাৰিদুৱাৰৰ 81টা, কামৰূপ জিলাৰ 3টা, ডিব্ৰুগড় জিলাৰ 115টা, তেনেদৰে চিৰাং জিলাৰ 32টা পৰিয়াল আৰু তামুলপুৰৰ 17টাকৈ পৰিয়াল গৃহহীন হ'বলগীয়া হয়। এনেদৰে ৰাজ্যৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা খহনীয়াত গৃহহীন হ'ব লগাত পৰিছে হেজাৰ হেজাৰ পৰিয়াল। বান খহনীয়াৰ বাবে ৰাজ্যখনৰ জনজীৱন আৰু জাতীয় অৰ্থনীতিত ভয়াৱহ প্ৰভাৱ পৰিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ খহনীয়াৰ আক্ৰান্ত অঞ্চলৰ ভিতৰত 41টা। তেনেদৰে শিৱসাগৰ জিলাত 6টা স্থানত, যোৰহাটত 18টা স্থানত, ধেমাজিত 9টাকৈ স্থান, লখিমপুৰ জিলাত 7টাকৈ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত 10টাকৈ, নগাঁও জিলাৰ খহনীয়াকৃত অঞ্চল হৈছে 4টা, মৰিগাঁও জিলাৰ 12টাকৈ অঞ্চল, দৰং জিলাত 2টা, কামৰূপত 7টা, নলবাৰীত 5টা, বৰপেটা জিলাৰ 11টা স্থানত, গোৱালপাৰাত 14টা স্থানত, ধুবুৰীত দক্ষিণ শালমাৰা, বঙাইগাঁওকে ধৰি বহুকেইটা অঞ্চলত গৰাখহনীয়াৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে হেজাৰ হেজাৰ জনতা। এতিয়া প্ৰশ্ন হয়, ভয়াৱহ গৰাখহনীয়াৰ দৰে জ্বলন্ত সমস্যা সমাধান কেতিয়া হ'ব? কেতিয়া গৰাখহনীয়াৰ দৰে শংকাৰ পৰা আহৰি পাব নৈপৰীয়াৰ ৰাইজ? কেতিয়া এইসকল শংকিত ৰাইজৰ দুখ বুজিব? কেতিয়া ইয়াৰ স্থায়ী সমাধান হ'ব? এই সমস্যা সমাধানৰ বিকল্প কি? আপোনালোকৰ ফিডবেকৰ কামনা কৰি ফিডবেক 24x7 পৰা বিদায় লৈছো। ধন্যবাদ। জয় অসম।